Happy Magh Bihu. Hello everyone. Bihule matro dudin ase aru aji ami goi asu Kampurole aru mor agor vlog bilak jodi saise hokole gom paise sage ami koloi goi asu ya ami goi asu etia gaor ghorole gotike sai thakibo. Good morning everyone. Kali ahi pua rati hol aru hikarne vlog song nabonalu aru etia ami ready kori asu bihu mane ki pitha pona laddu sadu tu lagiboi hekarne etia narikol rukibo loisu aru laddu banam etia prothomote laddu kita banai lom tar pasot baki khini hobo ne ki koi. নাৰিকল ৰুকি হৈ গ'ল এতিয়া নাৰিকল আৰু চেনিখিনি সানি পেলাই অলপ দেৰি ৰাখি দিম তাৰ পাছত বনাম বহি লৈছো এটি পিঠাগুৰি খুন্দিও যাম এফালে তাই চালি যাব লাগিলেও ৰাতি দেখাই থাকিম ফুলা ফুলা পিঠা বনাম নাজানো কি ফুলে নে নুফুলে আৰু এয়া বৰা চাউল আৰু এফালে ভাত খোৱা চাউল এয়া ভিজাই থোৱা আছিলে কেইঘণ্টা 2 ঘণ্টামান ভিজোৱা হৈ গ'লে আৰু এতিয়া আমি খুন্দিব লৈছো ঢেকিত নুখুন্দুৱাই আমি মিক্সিত খুন্দা মানুহ ঢেকি দিব নাজানো বুলি নাহাহিব বাৰু ধুনীয়াকৈ গুড়া হৈছে দেখিছে আৰু এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি গুড় দিয়া তেল পিঠাৰ কাৰণে ধুনীয়াকৈ পিঠা হৈছে আধা ঘণ্টাও নালাগিলে সোনকালে হৈ গ'ল মানে আৰু আমাৰ ঢেকিতকৈ সহজ উপায় এইটো কিন্তু গাঁৱৰ সকলোৱে ঢেকিতে খুন্দে আমাৰ এতিয়া সময় নাইকিয়া মানুহ ইয়াত লৈছোঁ 4 কাপ বৰা চাউলৰ পিঠাগুড়ি নিমখীয়া পিঠাৰ কাৰণে আৰু এতিয়া নিমখ আৰু চৌদা খাৰ দি মিশ্ৰণটো বনাই ল'ম আৰু থৈ দিম লৈছোঁ তেল পিঠাৰ কাৰণে গুড় কাটি লওঁ তাৰপাছত আৰু ঘুলি থৈ দিওঁ ৰাতি হ'লে বনাব লাগিব গুড় দিয়া তেল পিঠাৰ কাৰণে ইয়াত লৈছোঁ 5 কাপ ভাত খোৱা চাউলৰ পিঠাগুড়ি আৰু 3 কাপ চুজি দিলে কোমল হয় এতিয়া গুড়খিনি আৰু চব গুটি চৌদা খাৰ আৰু বেকিং পাউডাৰ দি মিশ্ৰণটো বনাই পেলাই থৈ দিম
নিমখীয়া ঘিলা পিঠাও ৰেডি হৈ গ'ল। এতিয়া 10টা বাজিলে, ভাত পানী খাই বাচন ধুই আজৰি সকলো। এতিয়া দুইজনী বহি লৈছোঁ। এতিয়া বনাম গুড় দিয়া তেল পিঠা কেইটা। ৰাতিয়ে চব আজৰি হৈ যাম আৰু তেতিয়া বনাই থাকিম, চাই থাকিব। গ'ল আমাৰ পিঠাও ৰেডি। গুড নাইট, আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। চাই থাকিব, বিহুৰ দিনা লগ পাই আছোঁ।